হেল্ল' সকলোকে নমস্কাৰ কেনে আছে আপোনালোক আজি প্ৰথমবাৰৰ কাৰণে প্ৰথমটো ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ মই গতিকে ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আগলৈ এনেকুৱা বহুত ভিডিঅ' আহিব লগা আছে ঠিক আছে আজিৰ পৰা মই আপোনালোকৰ বিভিন্ন ধৰণৰ ভাল ভাল ভিডিঅ' লৈ আহিম কিন্তু প্ৰথমে এতিয়া আজি আপোনালোকক দেখাব লৈছোঁ আজি এখন মই ইউকুলেলে আনিলোঁ এখন মই আপোনাক খুলি দিওঁ সো আগতে এখন গিটাৰ আছিলে গিটাৰখন অলপ বেকা হৈ গ'ল গৰমত এই ওপৰত ছাতৰ ওপৰত থাকিলে টপ ফ্ল'ৰত হয় ঘৰটো গতিকে অলপ গৰমত হয়তো বেকা হৈ গ'ল গতিকে আজি এখন মই এই ইউকুলেলে এখন আনিছোঁ য়েল্ল' কালাৰ সো এইখন কি হ'ব কামত আহিব মানে পৰ্টেবল হ'ব আৰু গিটাৰখন প্ৰতিটো জেগাত লৈ যোৱা দিগদাৰ হয় সো এইখন সৰু হয় ন সো সৰু হ'লে মানে কি হ'ব মই গাড়ীত হ'লেও লৈ থাকিব পাৰিম এখন সো আহকচোন এইখনৰ সৈতে এটা গান গাওঁ পঢ়িলে ভাল লাগিব ঠিক আছে আগৰ জন্মনি অঞ্জনাৰ গীতসমূহ খুব ভাল লগা আছিলে এটা গীত মোৰ খুব ভাল লাগে মই সেইটো গাওঁ অকণমান জন্মনি সপোনতে আহিবা দুচকুতে ভাহিবা মৰমেৰে মাতিবা ঐ জান জানমনি অভিমানী নহবা দূৰে দূৰে নৰবা যাচিবা কোমল হিয়া ঐ জান জানমনি তুমি হবা পৰি দুয়ো হাতত ধৰা ধৰি কৰি আমি সৰগলৈ যাম ঐ জান আমি সৰগলৈ যাম ঐ জান সো এইখন আজি আনিছোঁ খুব ভাল লাগিছে মনটো ভাল লাগিছে এনেকুৱা এটা বস্তু ভাল লগা বস্তুবোৰ হাতত পালে ভাল লাগে আৰু যি কি নহওক মই আপোনালোকক অনুৰোধ কৰোঁ যে মোৰ চেনেলটো আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু বেল বুটামটো টিপি ৰাখক অনাগত দিনত মই মোৰ এই চেনেলটোত আপোনালোকৰ বাবে বহুতো সুন্দৰ সাৱলীল ভিডিঅ' আনি আছোঁ থেংক ইউ